আপোনালোকৰ টিকট কেতিয়া হ'ব? ৰিচেণ্টলি হ'ব। আমি অহাকালিৰ ভিতৰত আমাৰ কেবিনেট চিটিং হ'ব। কেবিনেট চিটিং হোৱাৰ পিছতে টিকেটখিনি ডিক্লেয়াৰ কৰা হ'ব। কি আশা কৰিছে বিজেপি? আপোনালোকৰ মিত্ৰশক্তিয়ে টিকট ঘোষণা কৰিলে প্ৰথম তালিকা। নাই এইটো এইবাৰ কোনো বেলেগ চিন্তা কৰিব লগা নাই। অসমত যে বিজেপি চৰকাৰ ৰিটাৰ্ণ হ'ব এইটো চিয়'ৰ, আৰু AGP আৰু UPPLৰ ইয়াত এটা শ্বেয়াৰ থাকিব। গতিকে আজিৰ তাৰিখত অসমৰ পিকচাৰটো খুব ক্লিয়াৰ। ইয়াত কোনো বেলেগ মহাজোঁটেই হওক বা কিবাই হওক, ইয়াত তেনেকুৱা সফল এটা ফল দেখাবলৈ সক্ষম নহ'ব। হাগ্ৰামা মহিলাৰে কৈছে যে আপোনাৰ চৰকাৰখন ইলিগেল চৰকাৰ বুলি কৈছে, আৰু অচিৰেই তেওঁৰ চৰকাৰ হ'ব বুলি কৈছে। এইটোতো ক'ব পাৰে, 10টা কথা ক'ব পাৰে। ইলিগেলে যদি আৰু তাতে কেনেকৈ গভৰ্ণৰে এইটো মানে এছাইন কৰিছে বা আমাক তাতে বহিবলৈ দিছে, আৰু ইলিগেল কাম আমি নিজে নকৰোঁ। ইলিগেল হ'লেতো আমি নিজে বাদ দিম। তেওঁ সুদীৰ্ঘদিন তেওঁ মানে কোনো চিণ্ডিকেটত জড়িত আছিল, কৰাপশ্যন কৰা নাছিল। সদায় চিণ্ডিকেটে কৰি আছিল 17 বছৰে। গোটেই BTC-খন মানে দুৰ্নীতিৰে মানে ভৰি পৰিছিলে। 2300 কোটি টকাৰ এতিয়া লাইবিলিটিছ আছে। সেইটো কোনোবা বেলেগে আমেৰিকাৰ ৰাষ্ট্ৰপতি আহি খাইছিলে নেকি? এইটো হাগ্ৰামা মহিলাৰ নেতৃত্বত চৰকাৰখনে কৰিছে। গতিকে আজি তেখেতে 2 মাহ চৰকাৰত নাই, আৰু 17 বছৰে কোনে আছিলে? 17 বছৰত যে ৰাস্তা ঘাট হোৱা নাই, ইমান দুৰ্নীতি হৈছে, জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি নাছিলে, হিংসা হৈছিলে, এইবিলাকৰ কাৰণে কোনে দায়িত্ব ল'ব? BTR ৰাইজ তেওঁৰ লগত আছে বুলি কৈছে, আপোনাৰ লগত নাই বুলি কৈছে। নাই, BTR ৰাইজ নহ'লেতো চৰকাৰে নহ'লে আমাৰ। আজি তেওঁৱে বাহুবল ব্যৱহাৰ কৰি, আজি ধনবল ব্যৱহাৰ কৰি ৰাইজক ক্ষতিগ্ৰস্ত কৰি আহিছে, মিছলিড কৰি আহিছে, আৰু সেইটো নচলিব। আৰু এইটোৱে লাষ্ট। এইটো ইলেকশ্যনত আৰু BPF চিৰদিনৰ কাৰণে বিদায় হৈ যাব। তেওঁ 12খন চিটত খেলিব বুলি কৈছে। 12খন চিট আপুনি 12খনেই হওক বা খেলক বা 20খনেই খেলক, এইবাৰ BPF-এ এখনো আসন নাপায়, সেইটো চিয়'ৰ। আৰু এটা কথা তেওঁ কৈছে যে অসম মানে BTR বাহিৰৰ অসমৰ অন্য ঠাইত আপোনাৰ কোনো প্ৰভাৱ নাই, আপোনালোকৰ দলৰ কোনো প্ৰভাৱ নাই, তেওঁৰ প্ৰভাৱ আছে। তেওঁ যি কয় তেনেদৰে প্ৰায় 20-25টা চিটত তেওঁ প্ৰভাৱ পৰিব বুলি কৈছে। তেখেতে 126টা চিটতে প্ৰভাৱ আছে বুলি কওক। আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰী এখনো চিটত হাৰাবও নোৱাৰে, জিকাব নোৱাৰে বাহিৰত। BTR বাহিৰত আপোনালোকৰ কেনেকুৱা প্ৰভাৱ বা কেনেকুৱা ভাবিছে আপোনালোকে? চাওক, এতিয়া আমাৰ বুলি ক'লে UPPL দল হিচাপে নাই, কিন্তু নিখিল বড়ো ছাত্ৰ সন্থাৰ তাত এটা প্ৰভাৱ আছে, আৰু বেলেগ বেলেগ জাতীয় সংগঠনৰ তাত প্ৰভাৱ আছে। আৰু সেই জাতীয় সংগঠনবোৰে জাতীয় ইছ্যুক লৈ পেলাই সদায় মানে ৰাইজক এটা দিশ দি আহিছে। গতিকে আজিৰ সময়ত BTR চুক্তি হ'ল, BTR চুক্তি ৰূপায়ণ হ'ব লাগে, বহুতখিনি দফা বাকী আছে ৰূপায়ণ হ'বৰ কাৰণে। গতিকে আজি জাতীয় সংগঠন বা বড়ো জনগণে এটা দিশ নিৰ্ধাৰণ কৰিব আমাৰ বাকী একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ কাৰণে, আৰু এইখিনি সময়ত কোনো বিচলিত হোৱাৰ কোনো কাৰণ নাই। আৰু চবে একত্ৰিত হৈ পেলাই ভোটদান কৰিব, আৰু এইবাৰ BTR চুক্তি ৰূপায়ণ কৰাৰ স্বাৰ্থতে ৰাইজে একত্ৰিত হ'ব। BTR বাহিৰতো মানে আপোনালোকে সমৰ্থন বিজেপিক বা মিত্ৰদলক সমৰ্থন দিব? নিশ্চয় থাকিব। কথা এবাৰ আপিল কৰে যদি আপুনি বা কৈ দিয়ে যদি। চৰি, মানে BTR বাহিৰত যিখিনি নিশ্চয় থাকিব, নিশ্চয় থাকিব। তাত কোনো দ্বিমত নাই। কাক ভোট দিব সেইখিনি? BTR বাহিৰৰ মানুহ BJP-কে দিব।